গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এইফালে সূৰ্য দেৱতাটো ইমান ধুনীয়াকৈ ওলাইছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ বেঙেনাৰ ভৰ্তা। এইপিনে বেঙেনাটো পুৰিব দিলোঁ জুইত, আৰু তেতিয়ালৈকে মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। আৰু বেঙেনাটো ধুনীয়াকৈ পোৰাও হৈ গ'ল। আৰু কলপাতত লৈ লৈছোঁ, ভালকৈ বাকলি গুচাই কিনে নিমখেদি সানি ল'লোঁ বেঙেনাখিনি। আৰু এইফালে গৰম কেৰাহীটোত তেল দি দিলোঁ, আৰু এয়া পিঁয়াজ, নহৰু, আদা, কাৰি পাত্তা আৰু বিলাহী, আৰু এইপিনে চাওক জলকীয়া দি দিছোঁ আৰু পিঁয়াজ দি দিলোঁ, আৰু এয়া আদা নহৰু দি দিলোঁ। তাৰপিছত দিম নৰসিংহৰ পাতখিনি, ভালকৈ ভাজি ল'লোঁ। তাৰপিছত বিলাহী দি দিলোঁ, বিলাহীখিনিও ভালকৈ ভাজি ল'লোঁ। তাৰপিছত হালধি দি দিলোঁ, ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া গৰম মছলাখিনি দি দিলোঁ অলপ। এতিয়া ইয়াতে গৰম পানী দি দিছোঁ, আৰু ইয়াত ভালকৈ ভাজা হোৱাৰ পিছত মছলাখিনি এতিয়া দি দিলোঁ মই বেঙেনাখিনি নিমখেদি সানি থৈ দিয়া। আৰু যদি ভৰ্তাটো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।